আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবই লাগিবনে নাই আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই যদি মাটি কিনা বেচা কৰিব খোজো 15 পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই আৰু আজিয়ে মই ইয়াৰ এছডিচি সকলক আজিয়ে মই কৈ দিছো যে হাগ্ৰামাৰ দিন গুছি গল যিমান মাটি কিনা বেচা কৰাৰ পাৰমিশন এছডিচি অফিসত পৰি আছে আজিৰ পৰাই সাফ কৰা আৰম্ভ কৰক আমি সকলোকে পাৰমিশন দিব লাগিব আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই 1000 বিঘা প্ৰায় মাটি আৰু এইখিনি আগতে জাননী দিছিলে সিভিল এডমিনিষ্ট্ৰেশ্যনৰ পৰা যেহেতু এই মাটিখিনি ভিজিআৰ ল্যান্ড গভৰ্ণমেণ্ট ল্যান্ড হয় চৰকাৰী মাটি তেওঁলোকে উঠি যাব লাগিব যোনজন মানুহ ইয়াতে বহি আছিলে আৰু তেওঁলোকক জাননী দিয়াৰ মতে বহুত দিন আগৰ পৰা মানুহবোৰ লাহে লাহে উঠি গৈ আছিলে আমি 13 তাৰিখৰ পৰা আমাৰ ফ'ৰ্চ পাৰ্চনেল ইয়াত 600 ফ'ৰ্চ পাৰ্চনেল ইয়াতে কেম্প কৰি আছে আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াতে ফ্লেগ মাৰ্চ হৈছে ফ্লেগ মাৰ্চৰ সময়ত আমি স্থানীয় লোকসকলৰ লগত কথা পাতিছোঁ তেওঁলোকক জনাইছোঁ যেহেতু চৰকাৰী মাটি তেওঁলোকে আল্টিমেটলি উঠি যাবই লাগিব আৰু তেওঁলোকে সেইখিনি কথা বুজি পাইছে যে তেওঁলোকে ইয়াত থাকিব নোৱাৰে বুলি আৰু স্বইচ্ছাৰে তেওঁলোকে নিজৰ ঘৰ দোকান যি আছে সেইখিনি যোনটো এনক্ৰ'চ এৰিয়াত আছে সেইখিনি তেওঁলোকে খুলি লৈ গৈ আছে আমাৰ হিচাপ মতে টোটেল 302 ষ্ট্ৰাকচাৰ্ছ আছিলে আজিৰ দিনত 72 ষ্ট্ৰাকচাৰ্ছ আছিলে আৰু এই যিমানখিনি ঘৰ উঠাই লৈ গৈছে সেইকেইটা তেওঁলোকে নিজে উঠাই লৈ গৈছে আমি একো কৰিব লগা হোৱা নাই আমি ফুল কোঅপাৰেশ্যন পাইছোঁ স্থানীয় লোকসকলৰ পৰা আমাৰ কোনো অপজিশ্যন হোৱা নাই চ' এতিয়ালৈকে পিছফুলি চলি আছে আৰু আমি ভাবোঁ যে এই গোটেই 1000 বিঘা মাটিখিনি আমি উইদাউট এনি ৰিষ্ট্ৰিকশ্যন পিছফুলি আমি সেইখিনি ফ্ৰী কৰিবলৈ পাৰিম বুলি আমি আশা ৰাখিছোঁ এতিয়া বিজেপিৰ চৰকাৰ আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় বিটিসি আমাৰ সকলোৰে এখন বিটিসি সম অধিকাৰ আৰু সকলোৰে সমান অধিকাৰ সমান প্ৰিভিলেজ আৰু আমাৰ সকলোৰে সম মৰ্যাদা এই বিটিসিত কোচ ৰাজবংশীৰ পৰা বড়ো অসমীয়া বেংগলী বিহাৰী খ্ৰীষ্টিয়ান হিন্দু মুছলমান আমাৰ সকলোৰে সম অধিকাৰ আৰু সম মৰ্যাদা থাকিব লাগিবই আমি ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহওঁ আপোনালোকে নিজে চিন্তা কৰক আগতে বিটিসিৰ ইলেকশ্যনৰ আগত বন্দুক পাৰ্টি আহি কৈ যায় ঐ চাবি দে অমুকক দিবি নহলে দিগদাৰ আছে কিন্তু এইবাৰ মোদী আছে এই বন্দুক পাৰ্টিয়েও জানে যে মোদীৰ লগত ধেমালি কৰি লাভ নাই পাকিস্তানতে বোমা মাৰি দি আমিনো কি হয় নহয় সেইকাৰণে বন্দুক পাৰ্টিয়েও এইবাৰ আৰু ইলেকশ্যনত সোমোৱা নাই যাকে ভোট দিয়ক দে তাৰ মানে ৰাইজে মুকলি মনেৰে এইবাৰ ভোট দিছে এই যে শান্তিৰ পৰিৱেশ কোনে ঘূৰাই আনিলে বিজেপি চৰকাৰে ঘূৰাই আনিলে এতিয়া শান্তিৰ পিছত বিজেপিৰ প্ৰতিজ্ঞা প্ৰতিজন বিটিসি বাসীক সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদান কৰা হ'ব এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো শ্ৰদ্ধাৰ ৰাইজ